দেশত এটা নতুন ৰাজনৈতিক দলৰ সৃষ্টি হৈছে যাৰ নাম হৈছে কক্ৰোচ জনতা পাৰ্টি মানে ভয়েস অফ দ্য লেজি এণ্ড আনএমপ্লয়েড যিসকল আনএমপ্লয়েড আছে আৰু যিসকল এলেহুৱা ব্যক্তি আছে তেওঁলোকৰ এটা কণ্ঠ এই কণ্ঠই হয়তো এটা সলনিৰ সৃষ্টি কৰিব পাৰে তাৰে আশাৰে এই দলটো কিন্তু সৃষ্টি কৰা হৈছে এতিয়া আহিছো কক্ৰোচ মানে কি আপোনালোকে জানেনে কক্ৰোচ মানে হৈছে পইতাচোৰা আমি যে তেল ভুকুৱা বুলি কওঁ এই তেল ভুকুৱাৰ নামেৰেও বা পইতাচোৰাৰ নামেৰেও এটা ৰাজনৈতিক দল সৃষ্টি হৈছে চিন্তা কৰক ইয়াৰ কিন্তু অৰ্থ আছে ইয়াৰ কিন্তু বহুত গুৰুত্ব আছে এই দলটোত যোগদান কৰিবলৈ কিছুমান চৰ্ত বান্ধি দিয়া হৈছে প্ৰথম চৰ্ত হৈছে এজন ব্যক্তি লেজি হ'ব লাগিব অৰ্থাৎ এজন ব্যক্তি এলেহুৱা হ'ব লাগিব 2 নম্বৰ এজন ব্যক্তি আনএমপ্লয়েড হ'ব লাগিব 3 নম্বৰ সেই ব্যক্তিজন দিনৰ 11 ঘণ্টা অনলাইন থকা ব্যক্তি হ'ব লাগিব অৰ্থাৎ মোবাইলত ব্যস্ত থকা ব্যক্তি হ'ব লাগিব লাগিলে মোবাইল চাই চকু লাল হৈ যাওক কিন্তু মোবাইলত থকা ব্যক্তি হ'ব লাগিব অৰ্থাৎ অনলাইন থকা ব্যক্তি হ'ব লাগিব 4 নম্বৰ সেই ব্যক্তিজনে চৰকাৰৰ কোনো দুখ বা কোনোবা এটা সিস্টেমৰ যিকোনো দুখক ডাইৰেক্টলি আঙুলিয়াই দি সেই দুখসমূহ দেখুৱাই দিব পৰা বিধৰ হ'ব পাৰিব লাগিব এই 4টা যেতিয়া চৰ্ত মানি ল'ব পৰা বিধৰ হ'ব তেতিয়াহ'লে সেই ব্যক্তিজনে এই দলটোত যোগদান কৰিব পাৰিব চিন্তা কৰক এতিয়া দেশত কক্ৰোচ অৰ্থাৎ পইতাচোৰাৰ নামত এটা দল হৈছে যিয়ে বৰ্তমান সমগ্ৰ ভাৰতত ট্ৰেণ্ডত আছে CJP কক্ৰোচ জনতা পাৰ্টি এই দলটো যদি চৰকাৰত আহে তেওঁলোকে কৰিম বুলি কেইটামান কামৰ প্ৰতিশ্ৰুতি দিছে সেইকেইটা হ'ল যে কোনো মুখ্য ন্যায়াধীশ অৰ্থাৎ চিফ জাষ্টিচ অৱসৰৰ পিছত আহি কোনো ৰাজ্যসভাত কোনো ধৰণৰ পদ নাপায় প্ৰথম কথা 2 নম্বৰ দেশৰ কোনো বৈধ নাগৰিকৰ যদি ভোটাধিকাৰ ডিলিট কৰা হয় তেতিয়াহ'লে তেওঁলোকক কঠোৰ শাস্তি দিয়া হ'ব কাৰণ তেওঁলোকক সন্ত্ৰাসবাদীৰ দৰে কাম কৰাৰ দৰে গণ্য কৰা হ'ব এই কথা এই দলটোৱে জানিবলৈ দিছে এই দলটোৱে মহিলাৰ সংৰক্ষণৰ ওপৰত কিছু প্ৰতিশ্ৰুতি প্ৰদান কৰিছে মহিলাৰ যি সংৰক্ষণ 33% তাৰ পৰা 50% লৈকে বৃদ্ধি কৰিব কেবিনেটত মহিলাৰ সংৰক্ষণৰ স্থান 50% পৰ্যন্ত হ'ব লাগিব এই দলটোৱে দিয়া প্ৰতিশ্ৰুতি অনুসৰি আন এটা প্ৰতিশ্ৰুতি হৈছে আম্বানী আৰু আদানীৰ মালিকত্বাধীন যিমানবোৰ মিডিয়া হাউচ আছে সকলোবিলাকৰ অনুজ্ঞাপত্ৰ বাতিল কৰা হ'ব লগতে স্বতন্ত্ৰভাৱে এই মিডিয়া হাউচবোৰ কাৰোবাক চলাবলৈকে দিব সেয়া আম্বানী আৰু আদানীৰ নিয়ন্ত্ৰণত নাথাকে গতিকে বন্ধু বান্ধৱীসকল এয়াই হৈছে কক্ৰোচ জনতা পাৰ্টি CJP কেৱল যুৱক যুৱতীসকলক লগত লৈ এই দলটো আগবাঢ়ি যাব বিচাৰিছে অৰ্থাৎ ছ'চিয়েল মিডিয়াত এনেকুৱা এটা পাৱাৰ ক্ৰিয়েট কৰিব বিচাৰিছে যিয়ে সম্পূৰ্ণ ছিষ্টেম হিলাই দিব প্ৰিয় বন্ধু বান্ধৱীসকল ই এটা ট্ৰেণ্ডত থকাহে দল ই এতিয়াও ৰাজনৈতিকভাৱে ফিল্ডত নামা নাই হয়তো অনাগত দিনত ফিল্ডত নামিব পাৰে এটা ইনষ্টাগ্ৰামৰ পেজৰ পৰা ই বৰ্তমান ভাইৰেল হৈ আছে যিহেতু অনাগত দিনত যদি এই দলটো ফিল্ডলৈ নামি আহে তেতিয়া কি হয় বা কি নহয় এয়া সময়ৰ কথা আমি সময়ত গম পাম যি কি নহওক পইতাচোৰাৰ লগত সেইসকল ব্যক্তিক তুলনা কৰিছে যিসকল ব্যক্তি বৰ্তমান আনএমপ্লয়েড হিচাপে আছে লেজি ব্যক্তিসকলক কোৱা হৈছে পইতাচোৰা যিহেতু একেবাৰে লেজি তাক থপৰিয়াই দিলে ঘৰৰ এটা কোণাত থাকে আকৌ কেতিয়াবা সি বহুকেইটা পইতাচোৰা লগ হৈ ওলাই আহিলে আচলতে অকণমান ঘৰত অশান্তিৰ সৃষ্টি হয় বা কিবা কিবি বিভিন্ন ধৰণৰ অসুবিধাও হয় ঠিক তেনেদৰে যেতিয়া এই লেজি ব্যক্তিসকল বা এই আনএমপ্লয়েড ব্যক্তিসকল আহি ছিষ্টেমৰ বিৰুদ্ধে মাত দিব তেতিয়া হয়তো এই ছিষ্টেমটো সমস্যাৰ সন্মুখীন হ'ব পাৰে অৱশ্যে এই দলটোৰ উদ্দেশ্য কেৱল ছিষ্টেমৰ বিৰুদ্ধে মাত মতা দুৰ্নীতিৰ বিৰুদ্ধে মাত মতা যি কি নহওক যদি কথাখিনি ভাল লাগিল আপোনালোকে লাইক কৰি শ্বেয়াৰ কৰিব কাৰণ এই নিশা মই ঘৰলৈকে গৈ ভিডিঅ'টো বনাম বুলি ভাবিছিলোঁ কিন্তু একেবাৰে সময় নাপালোঁ এটা কালভাৰত বহি বা থিয় হৈ ইয়াৰ পৰা আপোনাক মই যিখিনি বুজি পাইছোঁ সেইখিনি কথা আপোনালোকক ক্লিয়াৰ কৰি দিছোঁ আৰু মোৰ ভিডিঅ'টোত গোটেই ক্লিয়াৰ ডাটা মই আপোনালোকক দি দিছোঁ আৰু ইয়াত বেলেগত ক'তো খুচৰি চাব লগা একো নাই ধন্যবাদ